শ্যাম কানু মহন্তৰ পত্নীয়ে জুবিনদাৰ ন্যায়ৰ কাৰণে ভয়ানক কথা মন্তব্য কৰিছে। চ' আপোনালোকে নিউজত পাইছে চাগে জুবিনদাক বোলে জোৰ জবস্তি কৰি ছিংগাপুৰলৈকে লৈ যোৱা নাছিলে, জুবিনদাই নিজে নিজে আহিছিলে। এইটো কেনেকুৱা ধৰণৰ কথা? জুবিনদাৰ নিচিনা মানুহে কেনেকৈ নিজে নিজে আহিব? জুবিনদা অনুৰাগীৰ পৰা আমি প্ৰশ্ন কৰিছোঁ শ্যাম কানু মহন্তৰ পত্নীক, জুবিনদাক কিয় নিৰাপত্তা দিয়া নাছিলে আৰু জুবিনদাক আগতে কিয় গাহৰি মাংস আৰু এলকহল খুৱাইছিলে। আমি ৰাইজৰ পৰা প্ৰশ্ন কৰিছোঁ শ্যাম কানু মহন্তক। আৰু ডাঙৰ এটা মন্তব্য কৰিছে শ্যাম কানুৰ পত্নীয়ে যে জুবিনদাই যিসকল এতিয়া জেলত আছে, জুবিনদাই এই মানুহক বহুত ভাল পাইছিলে বোলে। আৰু এই সকল মানুহক যদি জেলত ৰাখে জুবিনদাৰ আত্মাটোৱে বহুত বেয়া পাব বোলে। এইটো কেনেকুৱা ধৰণৰ কথা? চ' আমাৰ অসমীয়া জাতিটোক টুপি পিন্ধাব বিচাৰিছে নেকি শ্যাম কানু মহন্তৰ পত্নীয়ে? আৰু এটা কথা কৈছে যে শ্যাম কানু মহন্তই মাৰিছে বুলি পুলিচৰ হাতত কি প্ৰমাণ আছে? এটা ডাঙৰ এটা মন্তব্য কৰিছে। যদি সঁচাকৈ পুলিচৰ হাতত একো প্ৰমাণ নাই, কি বালৰ চাৰ্জশ্বিট দিছে চৰকাৰখনে? হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কি চাৰ্জশ্বিট দিছে? এই চৰকাৰখনে ন্যায় দিম বুলি কৈছিলে, কি বালৰ চাৰ্জশ্বিট দিছে এইখন চৰকাৰখনে? অসমীয়া জাতিটোক টুপি পিন্ধাব বিচাৰিছে আৰু জুবিন অনুৰাগীক। অসমীয়া জাতিটোৱে চাই থকাটো উচিত নহয়। প্ৰতিজন অসমীয়া জুবিনদাৰ ন্যায়ৰ কাৰণে ৰাজপথত ওলাই আহিব লাগিব, তেতিয়াহে অসমীয়া জাতিটোক চিনি পাব, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চিনি পাব বা শ্যাম কানুৰ পত্নীয়ে চিনি পাব। শ্যাম কানু মহন্তৰ লগত চৰকাৰৰ লগত লিংক আছে, এইটোৰ কাৰণে শ্যাম কানু মহন্তৰ পত্নীয়ে ডাঙৰ ডাঙৰ ভয়ানক মন্তব্য কৰিবলৈ সাহস পাইছে। ৰাইজ, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, জুবিনদাৰ অনুৰাগীক, প্ৰতিজন অসমীয়া জুবিনদাৰ ন্যায়ৰ কাৰণে ওলাই আহক, তেতিয়াহে অসমীয়া জাতিটোক চিনি পাব, নহ'লে জুবিনদাই কেতিয়াও ন্যায় নাপায়। অসমীয়া জাতিটোৰ এটা অন্যতম সম্পদ জুবিনদাই যদি ন্যায় নাপায়, আমাৰ নিচিনা মানুহ ক'ত ন্যায় পাব? এইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ন্যায় দিম। ফাৰ্ষ্ট টাইমত কৈছিলে যে আমি ন্যায় দিম, যদি আমি ন্যায় দিব নোৱাৰোঁ আমাক ভোট নিদিব, এই বুলি কৈছিলে। আমি মনত আছোঁ, আমি এই কথাবোৰ কেতিয়াও আমি নাপাহৰোঁ। কিন্তু পাছত কি কৈছে? চৰকাৰে ন্যায় দিব নেকি? ন্যায় দিব উচ্চতম ন্যায়ালয়ে। হয়, ঠিক আছে, আমিও জানো যে ন্যায় দিব উচ্চতম ন্যায়ালয়ে, কিন্তু চাৰ্জশ্বিট কোনে দাখিল কৰিছিলে? চৰকাৰে দাখিল কৰিছিলে, নহয় জানো? যদি চাৰ্জশ্বিটত একোৱে নাই, একো মালেই নাই, যদি অচাতত্যই নাই চাৰ্জশ্বিটখনত, ক'ত ন্যায় দিব পাৰিব উচ্চতম ন্যায়ালয়ে? চাৰ্জশ্বিটখনত যি আছে এইমতে ন্যায় দিব পাৰিব উচ্চতম ন্যায়ালয়ে। আমিও জানো মামা, অকল আপোনালোকেই নাজানে, আমিও জানো যে ন্যায় দিয়ে উচ্চতম ন্যায়ালয়ে। সকলোৱে বিশ্বাস কৰোঁ উচ্চতম ন্যায়ালয়ক। উচ্চতম ন্যায়ালয়ে কেতিয়াও অন্যায় নকৰে। কিন্তু মেইন কথাটো হৈছে চাৰ্জশ্বিটখনত। যদি চাৰ্জশ্বিটখনত একোৱেই নাই, যদি একো অচাতত্য নাই, একো প্ৰমাণ নাই, ক'ত ন্যায় দিব পাৰিব? ন্যায় দিব কাক? জুবিনক ন্যায় দিবলগীয়াটো ন্যায় দিব শ্যাম কানু মহন্তক, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। এইটোৱে হ'বগৈ। এইটোৰ কাৰণে শ্যাম কানু মহন্তৰ পত্নীয়ে ডাঙৰ ডাঙৰ মন্তব্য কৰিবলগীয়া হৈছে। আৰু ইমান সাহস ক'ত পাইছে? যদি চৰকাৰৰ লগত যদি লিংক নাই, হিমন্তৰ লগত যদি লিংক নাথাকে, ক'ত ইমান সাহস পালে? এইকাৰণে প্ৰতিজন অসমীয়াই বুজি পোৱাটো উচিত, যদি অসমৰ অন্যতম সম্পদ আমাৰ জুবিনদা, ইয়াৰ সামতো যদি জুবিনদাই যদি ন্যায় নাপায়, আমাৰ নিচিনা মানুহক ডাইৰেক্টলি মাৰ্ডাৰ কৰিলেও কেতিয়াও আমি ন্যায় নাপাম। চ' তাৰ কাৰণে প্ৰতিজন অসমীয়াই বুজি পোৱাটো উচিত। জুবিনদাৰ ন্যায়ৰ কাৰণে প্ৰতিজন অসমীয়াই ৰাজপথত ওলাই আহিব লাগিব, সংগ্ৰাম কৰিব লাগিব। যদি ৰাজপথ সংগ্ৰাম নকৰে, জুবিনদাই কেতিয়াও ন্যায় নাপায়। ন্যায় পাব কোন? শ্যাম কানু মহন্তই। থেংক ইউ গাইজ।